তাতে এয়া মই চিটিয়ামটো ইউজ কৰিলোঁ। তাৰ পাছতে এয়া মই কৰিলোঁ স্কিন টিন হাতেৰে ব্লেন্ড কৰি ল'লোঁ কাৰণ হাতৰ ব্লেন্ডিং বিৰাটেই ধুনীয়া হয়। তাৰপিছত আপোনালোকেতো এয়া দেখিছে মই কনচিলাৰ ইউজ কৰি আছোঁ, য'ত ডাৰ্ক চাৰ্কল মানে অলপ আছে, তো তাতে মই অকণ লগাই দিছোঁ। তাৰপিছত ইয়াতো দেখিছে আপোনালোকে মই বিউটি ব্লেণ্ডাৰতে বহুত ধুনীয়াকৈ মিলাই লৈছোঁ। তাৰপিছত ইয়াতো আপোনালোকে গমেই পাইছে মই ইয়াতে আইশ্বেডো প্লেটটো ইউজ কৰিম, যিহেতু মোৰ যিটো ড্ৰেছটোৰ যিটো কালাৰ হয় সেই কালাৰৰ মই আইশ্বেড মেটচ কৰি লগাম। আৰু মোৰ মানে ড্ৰেছটোৰ কালাৰ হ'ল লাইট পিংক, মানে বেবী মানে যিটো বাৰ্বিৰ ড্ৰেছটোৰ কালাৰ পিংক, লাইট পিংক, সেই কালাৰটোৰ মই ইয়াতে চকুত মই ইউজ কৰি আছোঁ, এপ্লাই কৰি আছোঁ। মানে আপোনালোকে চাব শেষলৈ মোৰ ফুল মেকআপ ভিডিঅ'টো। এয়া আপোনালোকেতো দেখিছে মোৰ চকু দুটা ধুনীয়াকৈ এপ্লাই কৰা হৈ গ'ল। আৰু এতিয়া মই আইলাইনাৰ ইউজ কৰিম, আৰু 36 আৱাৰ্ছৰ হয়, খুব বেছি ধুনীয়া ৱাটাৰপ্ৰুফ। আৰু এইটো মোৰ লগোৱা ফিনিচিং হৈ গ'ল। এতিয়া মোৰ ব্লাছাৰ লগাব আছে, এয়া ব্লাছাৰ লগাম। ব্লাছাৰটো মোৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট, ব্লাছাৰ আৰু লিপষ্টিক এই দুটা মোৰ খুব বেছি প্ৰিয় হয়, আৰু এই দুটা নলগালে মোৰ দিনটো মানে ভাল নালাগে। তো মই এয়া ব্লাছাৰ লগাই লৈছোঁ অলপ বেছিকৈ, তাৰমানে যাতে মোৰ ড্ৰেছটোৰ লগত খুব ধুনীয়াকৈ মেচিং হৈ যাব, আৰু গ্ল' কৰিবৰ কাৰণে স্কিনখন অকণমান ধুনীয়াকৈ মিলাই লৈছোঁ। আৰু এইফালে মই হাইলাইটাৰ ইউজ কৰি আছোঁ, খুব ধুনীয়াকৈ মিলাই ল'ম যাতে স্কিনখন ধুনীয়াকৈ গ্ল' কৰি ৰাখিবৰ কাৰণে। তো এতিয়া মোৰ এইবিলাক হৈ গ'ল। এতিয়া আছে মোৰ লিপষ্টিক আৰু লিপ লাইনাৰ। এতিয়া মই লগাই আছোঁ ব্ৰাউন কালাৰৰ লিপ লাইনাৰ। লিপষ্টিক নোহোৱাকৈ মই আগতে লিপ লাইনাৰ লগোৱাৰ কাৰণে খুব জৰুৰী হয়, কাৰণ লিপষ্টিক লগোৱাৰ আগত আপুনি যদি লিপ লাইনাৰটো লগায় তেতিয়া আপোনাৰ সেই লিপষ্টিকটো খুব ধুনীয়া শ্বেপত থাকে। আৰু মোৰ এতিয়া যিহেতু মই লিপ লাইনাৰৰ পিছত মোৰ ফেভৰেট লিপষ্টিককেইটা লগাম, লিপষ্টিককেইটা মই যিহেতু এটা নলগাওঁ 2-3টা মই মেটচ কৰি লগাওঁ। আৰু ইফালে মই 3টা লিপষ্টিক ওলাই লৈছোঁ, আৰু এতিয়া মই লিপষ্টিককেইটা মেটচ কৰি লগাই ল'ম। আৰু ইফালে মই লিপষ্টিককেইটা লগাবলৈ ট্ৰাই কৰি আছোঁ, আৰু কেনেকুৱা এটা ধুনীয়া কালাৰ উঠিব। এইফালে মই ছেটিং স্প্ৰে লগাই লৈছোঁ, আৰু যদি লিংকটো লাগে কমেণ্ট ছেকশ্যনত জনাব। ফাইনেলি মোৰ মেকআপ লুকটো হৈ গ'ল, কেনেকুৱা পালে কমেণ্টত জনাব। স্কিনখন অকণমান গ্ল' আহিছেনে ধৰিব পাৰিছেনে আপোনালোকে। এতিয়া মোৰ বাছ ড্ৰেছটো কমপ্লিট কৰিব আছে, ড্ৰেছটো পিন্ধিব আছে। মোৰ ফাইনেল লুক, মোৰ আজি ড্ৰেছটো কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব। আৰু মোৰ খুব ধুনীয়া এই বাৰ্বি ড্ৰেছ টাইপৰ, যদি আপোনালোকৰ এই ড্ৰেছটোৰ লিংক লাগে কমেণ্টত জনাব। আৰু খুব